গোলাঘাট জিলাৰ দৈয়াং মহাবিদ্যালয়ৰ চৌহদত বিশিষ্ট নিবন্ধকাৰ লেখক দৈয়াং মহাবিদ্যালয়ৰ উপাধ্যক্ষ প্ৰয়াত মনোজ কুমাৰ শইকীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সম্পৰ্কত সভা আজি দৈয়াং মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি কেশৱ সোণৰ সভাপতিত্বত অনুষ্ঠিত হৈ দৈয়াং মহাবিদ্যালয়ৰ উপাধ্যক্ষ প্ৰয়াত মনোজ কুমাৰ শইকীয়াৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সম্পৰ্কীয় এখন সভা। সভাত দৈয়াং ৰত্নমোহন বৰুৱা নিৰ্মল বৰা মহাবিদ্যালয়ৰ অধ্যক্ষ বিদুৰ কুমাৰ বৰা সমাজকৰ্মী গোবিন্দ বৰদলৈ পোনা বৰা গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি নিকুঞ্জ মেধি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক প্ৰবীণ গগৈ দক্ষিণ গোলাঘাট আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি চন্দ্ৰদীপ গগৈ সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ সদস্য ৰাজু সোণোৱাল মেৰাপানী টাউন বজাৰ সমিতিৰ সভাপতি বুবু বৰা সম্পাদক হিৰণ্য গগৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দৈয়াং আঞ্চলিকৰ সভাপতি উদ্ধৱ হাজৰিকা সম্পাদক ৰাহুল দাস উপসভাপতি বাবুল দাস দৈয়াং আঞ্চলিক ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দৈয়াং আঞ্চলিকৰ বিষয়ববীয়া প্ৰাক্তন ছাত্ৰ নেতা দিগন্ত শইকীয়াৰ লগতে গমাৰিগুৰি ব্লক কংগ্ৰেছৰ সভাপতি মাধৱ শইকীয়া সম্পাদক নকুল মুছাহাৰী অহা 15 ফেব্ৰুৱাৰী তাৰিখে উপস্থিতিত স্মৃতি গ্ৰন্থ প্ৰকাশ আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অহা 15 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অনুষ্ঠানটোৰ আদৰে মহাবিদ্যালয়ৰ অধ্যাপক দুলাল দাসে মেৰাপানীৰ পৰা বিবৰ ৰিপৰ্ট নিউজ পাব। এই স্মৃতি গ্ৰন্থৰ কাৰণে মনোজ শইকীয়াক যিসকল সুহৃদয় ব্যক্তিয়ে লগ পাইছে বা যিসকল মনোজ শইকীয়াৰ বিষয়ে জানে, গতিকে আমি অনুৰোধ কৰিছোঁ যে মনোজ শইকীয়া সম্পৰ্কত উপযুক্ত লিখনিসমূহ অহা 3 ফেব্ৰুৱাৰীৰ ভিতৰত আমালৈ প্ৰেৰণ কৰক আৰু তেখেতৰ গুণমুগ্ধসকলে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ ঠিকনালি নকৰে, তেখেতক আমি অন্ততঃ মৰাৰ পিছত এই প্ৰেৰণাৰ পাই স্মৃতি গ্ৰন্থৰ জৰিয়তে তেখেতৰ প্ৰতিচ্ছবি যাতে ধৰি ৰাখিব পাৰোঁ, তাৰ বাবে আপোনালোক সকলোৰে পৰা আমি লিখা আহ্বান কৰিম। উপাধ্যক্ষ মনোজ শইকীয়া ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে, হ'লেও তেখেতক জীৱন্ত কৰি ৰাখিবৰ বাবে দৈয়াং মহাবিদ্যালয় পৰিয়ালৰ লগতে দৈয়াঙৰ বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে অহা 15 ফেব্ৰুৱাৰীৰ দিনটোত দিনজোৰা কাৰ্যসূচীৰে কিছু কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে আৰু এই বিষয়ে আজিৰ সভাতে এখনি বাজেট প্ৰস্তুত কৰা হয়, বিভিন্ন কাৰ্যপ্ৰণালীৰ বিষয়ে আলোচনা কৰা হয়, য'ত সৰ্বধৰ্ম প্ৰাৰ্থনাকে আদি কৰি মন্ত্ৰী প্ৰজ্বলনকে আদি কৰি বিভিন্ন সভা সমিতি কথাখিনি ইয়াত আলোচনা কৰা হয়। আৰু যি বাজেট নিৰ্ধাৰণ কৰা হৈছিলে প্ৰায় 1 লাখ টকাৰ বাজেট আছিলে, কিন্তু সেই 1 লাখ টকাৰ বাজেটৰ কাৰণে বিভিন্ন দল সংগঠনে বিভিন্ন বিষয়ত নিজেই মূৰ পাতি লৈ পেলাই স্মৃতি গ্ৰন্থৰ বিষয়ত দৈয়াং মহাবিদ্যালয় পৰিয়াল তেখেতৰ এখন গ্ৰন্থ শেহতীয়াকৈ যিখন গ্ৰন্থ তেখেতৰ প্ৰেছত আছিলে সেইখন প্ৰকাশৰ দায়িত্ব ইতিমধ্যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে দৈয়াং মহাবিদ্যালয় লৈছে। তেনেকৈ বিভিন্ন দল সংগঠনে বিভিন্ন বিষয়ত সাহায্য আগবঢ়াই সেই দিনটোত সৰ্বাংগ সুন্দৰভাৱে দিনটো পালন কৰিবলৈ সকলোতে আগবাঢ়ি আহিছে। সকলোকে আমি এই পৰিচালনা সমিতিৰ সভাপতি হিচাপে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান তাৰিখলৈ অনুষ্ঠিত হ'ব? অহা 15 ফেব্ৰুৱাৰী হয়, আৰু তাৰ কাৰণে আমি এইখিনিতে অনুৰোধ জনাম যে এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ পাব। সেই স্মৃতিগ্ৰন্থ বা প্ৰকাশ কৰিবলৈ আমাৰ হাতত যিহেতু সময় কম, গতিকে সম্পাদকসকলে জনাইছে যে 3 ফেব্ৰুৱাৰীৰ ভিতৰত যাতে লিখনিসমূহ প্ৰেছত দাখিল কৰে।